নমস্কাৰ বন্ধুসকল, অস্তগামী সূৰুজৰ পোহৰেৰে উদ্ভাসিত হওক আপোনালোক। চাওক, মই থাম্বনেইল আৰু প্ৰথম দুখন স্ক্ৰীনশ্বটত দিছোঁৱেই কি কৈছোঁ যে ছেকেণ্ড ফেজ বুলি কৈ থকা ইউটিউবাৰসকল বা ছেকেণ্ড ফেজ বিচাৰি থকা আমাৰ DLED BEd পাছ লগতে টেট পাছ শিক্ষক পদৰ বাবে আগ্ৰহী হৈ থকা যুৱক যুৱতীসকললৈ মই এই বাৰ্তাটো দিছোঁ। প্ৰায় 2400 পদৰ যিটো এডভাৰটাইজ আছিলে তাৰ অনুযায়ী ভেকেণ্ট পোষ্ট মুকলি কৰি দিছে, কিন্তু STH হিলছৰ পষ্টে বেছি আছে, যিটো আছাম ছাৰ্ভিচ ৰোল ৰোষ্টাৰ মেইনটেইন কৰি বেকলগ পদবিলাক পূৰণ কৰিব। এটা নিয়ম, আমি কোনেও ক'ব নোৱাৰোঁ যে ST হিলছ পদবিলাক আঁতৰাই দিওঁ। এইটো এক চিৰন্তন প্ৰক্ৰিয়া। গতিকে এতিয়া প্ৰাথমিক বিদ্যালয়ত আপোনালোকে খবৰ ল'ব আপোনালোকৰ কাষৰ বিদ্যালয়খনতে। একেবাৰে ৰিয়েলিষ্টিক ভিডিঅ' মই দিওঁ যে 2022 চনৰ মাৰ্চ পৰ্যন্ত যিসমূহ ৰিটায়াৰমেণ্ট পোষ্ট আছিলে সেই পোষ্টসমূহ ফিল আপ কৰা হ'ল। এতিয়া বাকী আছে প্ৰায় LPত প্ৰায় 1000ৰ পৰা 1200 পোষ্ট বাকী আছে। তাৰ মাজত দেখিছে নহয় ST হিলছ পোষ্ট আছে। গতিকে 300 বা 400 পদহে বাকী থাকিলেগৈ। দ্বিতীয় কথাটো হ'ল কি, হিন্দী পোষ্টখিনি ফিল আপ হ'বৰ কাৰণে চৰকাৰক দুখ দি লাভ নাই। হিন্দী পোষ্টৰ ভেকেঞ্চি উলিয়াই দিলে ST হিলছ ৰিজাল্ট। এতিয়া প্ৰাথমিক বিদ্যালয়ত খালী পদ সৃষ্টি তেতিয়াহে হ'ব যেতিয়া প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি হ'ব আৰু 35,000 শিক্ষকক যেতিয়া এছিষ্টেণ্ট টিচাৰ হেড টিচাৰলৈ উন্নীত হ'ব, তেতিয়াহে প্ৰাথমিক বিদ্যালয়ত শিক্ষকৰ পদ খালী হ'ব। এইটো এটা ৰিয়েলিষ্টিক কথা। মধ্য ইংৰাজী বিদ্যালয়ত পোষ্ট ফিল আপ হৈ আছে, তাৰ হেড টিচাৰ পষ্টখিনিও আপডেট হৈ যোৱাৰ লগে লগে এছিষ্টেণ্ট টিচাৰ পষ্টখিনি ফিল আপ হৈ আছে। হিন্দী টিচাৰ পষ্টৰ কাৰণে এডভাৰটাইজ কৰিয়েই দিলে। হাইস্কুলৰ পদসমূহ ফিল আপ কৰিলেই প্ৰায়। ইয়াৰ পাছত আহিব হায়াৰ ছেকেণ্ডেৰী স্তৰত নতুন পদ সৃষ্টি কৰিব লাগিব। ৰিটেনশ্যন নাম্বাৰ, পষ্ট গ্ৰেজুৱেশ্যন নাম্বাৰ সহ পদ সৃষ্টি কৰিলেহে তাত ভেকেঞ্চি উলিয়াব পাৰিব। গতিকে এইখিনি হৈছে ৰিয়েলিষ্টিক কথা। বৰ্তমান টেট উত্তীৰ্ণ বা DLED পাছ শিক্ষাৰ্থীসকল যিসকলে শিক্ষকৰ পদ বিচাৰি আছে, নিশ্চয়কৈ এই বাৰ্তাটো উপলব্ধি কৰক। শিক্ষামন্ত্ৰী লগতে মুখ্যমন্ত্ৰীলৈ যিখন মুকলি চিঠি দিছোঁ, শ্বেয়াৰ কৰক আপোনালোকে। নিশ্চয় তেতিয়াহে পদ মুকলি হ'ব আৰু যিখিনি বেকলগ পোষ্ট আছে বা ST হিলছ আছে পোষ্ট, এইখিনি পোষ্টক লৈ ইমান হাই হুলস্থুল কৰি লাভ নাই। এই পোষ্টখিনি ৰোষ্টাৰ মেইনটেইন কৰি আছাম ছাৰ্ভিচ ৰুল মতে পষ্টখিনি সৃষ্টি হৈছে। কাৰণ ইয়াৰ আগতে জেনেৰেল পোষ্ট হওক, OBC পোষ্ট হওক, SC পোষ্ট হওক, সকলো ফিল আপ হৈ গৈছে আৰু এই ST হিলছ পষ্টখিনি বহু দিনৰ পৰা ভেকেঞ্চি হৈ আছে, তেওঁলোকক পুনৰ এডভাৰটাইজ কৰি দিয়া হৈছে।